গাইজ বৰ্তমান এতিয়া আমি আহিছোঁ বৰগাং ৰেল ষ্টেচন। বৰগাং ৰেল ষ্টেচন আৰু আমি গৈ আছোঁ ক'লৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব। গাইজ আমি ক'লৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। এণ্ড হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ব'লক তেতিয়াহ'লে আজি যাত্ৰাটো আমাৰ লং জাৰ্ণি আৰম্ভ কৰোঁ। গাইজ ফাইনেলি আমি গৈ আছোঁ শংকৰ সংঘৰ অধিৱেশনলৈ আৰু ক'ত আছে চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। চ' গাইজ এইটো হ'ল বৰগাং ৰেল ষ্টেচন আৰু এই ৰেল ষ্টেচনটোৰ পৰা আমি বহুত দূৰ আজি যাত্ৰা আৰম্ভ কৰিম আৰু ক'ত গৈ আছোঁ চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া ট্ৰেইনৰ পৰা নামিছোঁ আৰু পাই গ'লোঁ তাঁতীবাহাৰ ৰেল ষ্টেচন আৰু বহুত দূৰ আছে, গৈ থাকোঁ ব'লক। শংকৰ সংঘৰ অধিৱেশন চিমেণ্ট চাপৰিত হৈ আছে আৰু আমি আহি এতিয়া বৰ্তমান ট্ৰেইনৰ পৰা নামিছোঁ চিমেণ্ট চাপৰি ৰেল ষ্টেচন আৰু ব'লক আগৰখিনি আপোনাক দেখাই যাওঁ। চ' গাইজ এয়া আমি সোমাইছোঁ চিমেণ্ট চাপৰি এখন প্ৰথমখন গেট আৰু আমি এতিয়া ইয়াৰ পৰা সোমাই গৈ আছোঁ। কিমান দূৰ যাব লাগে নাজানো, কিন্তু 2 কিলোমিটাৰ বুলি গম পাওঁ আৰু। ৰাইজে দেখিবলৈ পাইছে ধৰ্মধ্বজাৰ মূল মঞ্চ, য'ত কাইলৈ পুৱা সকলো জিলাৰে পতাকা উত্তোলন হ'ব, গতিকে চাই থাকক আগলৈ। এইখনেই হ'ল জোনাই জিলা অধিৱেশনৰ মূল গেট আৰু এই গেটখনৰ মাজেদি কাইলৈ পুৱা বহুতো ভক্তপ্ৰাণ ৰাইজৰ আগমন হ'ব, গতিকে সকলোকে আমি কাতৰে অনুৰোধ জনাইছোঁ যে সকলো আহক আৰু এই স্বৰ্গপুৰীহেন অধিৱেশন সকলোৱে উপভোগ কৰক। আজি ভিডিঅ'টো ইমানখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব আৰু নেক্সট এটা ভিডিঅ' সৈতে লগ পাইছোঁ আৰু নেক্সট ভিডিঅ'টো একদম ধামাকা হ'বলৈ গৈ আছে। ইয়াত থকা আৰু চব আপোনাক দেখাইছোঁ ক'ত কি কৰোঁ আৰু ইয়াৰ সকলো পৰিৱেশ আপোনালোকক নেক্সট ভিডিঅ'ত দেখাইছোঁ। চব ভিডিঅ'টো চাব।